হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এটা নতুন ৰেচিপি বনাবলৈ লৈছোঁ। ৰেচিপি বুলি নকওঁ আৰু, আজি মানে এটা কথা হ'ল, আজি মোৰ গেছ নাইকিয়া হ'ল। গেছ নাইকিয়া হোৱাৰ কাৰণে মই ভাবিলোঁ আজি জুইতে বনাওঁ, গেছটো অনা অলপ দেৰি হ'ব। সেইকাৰণে মই আজি ভাত সাজ মানে ৰঙালাও আৰু পচলাই বনাইছোঁ। কেনেকৈ বনাইছোঁ আপোনালোকক দেখাওঁ ব'লক। এয়া কেৰাহী গৰম হ'লেই এতিয়া মই দিম তেল, মিঠাতেল। কাৰণ পচলা হ'লে তেলটো অলপ বেছি লাগে। আৰু তাতে আজি নিৰামিষ, আজি আমি মাছ মাংস নাখাওঁ যে, সেইকাৰণে নিৰামিষকৈ বনাইছোঁ কাৰণে তেলটো অকণমান বেছিকৈ দিছোঁ আৰু। এতিয়া ইয়াত পাঁচফোৰণ কেইটামান ফুটাই দিম। কেমেৰামেন নাই, কেমেৰা ধৰা মানুহ নাই, নিজে কেমেৰা ধৰিছোঁ। অলপ লৰচৰ হ'ব, আপোনালোকে বেয়া নাপাব দেই। এতিয়া মই কাটি থৈছিলোঁ পিঁয়াজ আৰু কেঁচা জলকীয়া দুটা ফালি দিছোঁ। আগৰ দিনত মাহঁতক কোৱা শুনো, বোলে ফাগুণ মাহত পচলা খাব লাগে, ঢেকীয়া খাব লাগে। সেইকাৰণে পচলা আনিছোঁ আজি, এসাঁজ বোলো পচলাইদি খাওঁ। আপোনালোকে খাইছে নাই বাৰু পচলা? ফাগুণত খাবচোন, ভাল লাগে। ইয়াত অলপ হালধি দিছোঁ। বেলেগ আৰু একো ব্যৱহাৰ কৰা নাই, পাঁচফোৰণ দিছোঁ আৰু হালধি, পিঁয়াজ, জলকীয়া। এতিয়া মই কাটি থোৱা পচলা আৰু ৰঙালাও একেলগতে দি দিছোঁ। এইখিনি অলপ টাইম ভাজি থাকি, মাছ চাছ দিব পৰা হ'লে আৰু ভাল লাগিলেহেঁতেন, কিন্তু আজি শনিবাৰ যে মাছ নাখাওঁ, সেইকাৰণে নিৰামিষকৈ বনাইছোঁ। সিজিবলৈ আৰম্ভ কৰিছে আৰু বেছি সময় নালাগে। জুইটো একেবাৰে কম জুইত বনাইছোঁ। মোৰ ভাজি হৈ গ'ল। এতিয়া ইয়াত অলপ ধনিয়া পাত দি নমাই দিম। এইটো কালাৰটো চাওক কি ধুনীয়া হৈ আছে। গোন্ধটো বিৰাট মজা আহিছে। গোন্ধটোতে ভাত খাওঁ লাগি গৈছেগৈ। ইয়াত অলপ ধনিয়া দি দিম। এয়া চাওক, ভাল হৈছেনে বাৰু? আপোনালোকে জনাবচোন কেনেকুৱা লাগিছে। যদি মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই। ধন্যবাদ।